হেৰি কিছুমান ধনী মানুহৰ কথা কৈছোঁ তহঁতে যে ঘৰত গাড়ী চলাবলৈ ড্ৰাইভাৰকেইটা ৰাখ এই ড্ৰাইভাৰকেইটাক তহঁতে গাড়ীৰ পৰা ঘৰলৈ বস্তু অনা নিয়া কৰিবলৈ ৰাখ নে গাড়ীখন চলাবলৈ ৰাখ তহঁতি চাগে প্ৰথম চাকৰিটো ঠিক কৰোঁতে কৈ লওঁ চাগে ন মই মানে পিছে পিছে বস্তুখিনি তই লৈ যাব লাগিব কিন্তু মানে যেনিবা মোৰ ভেণ্টি বেগটো আৰু মই যেনিবা বজাৰ কৰিলোঁ সেইবোৰ ৰুমৰ পৰা গাড়ীৰ পৰা ৰুমলৈ নিয়া দায়িত্বটো নে কি এই দৰ্জাখন মই উঠাৰ আগত খুলি দিবি উঠাৰ পিছত মাৰি দিবি এইবিলাক ঠিক কৰি লওঁ চাগে ন নাজানো দেই চালাম তালাম দিবলৈ কওঁ নে নকওঁ নে নমস্কাৰ দিব কওঁ আকৌ দামী দামী ৰেষ্টুৰেণ্টবিলাকত সোমাওঁতে তই গাড়ীতে বহি থাকিবি বুলি কওঁ চাগে ন সিহঁতে গাড়ীতে বহি থাকিব আৰু তহঁতে তাত গৈ ধুনীয়াকৈ এনজয় চেনজয় কৰি খাবি আৰু এনেকৈ কওঁ চাগে আৰু ল'ৰা ছোৱালীকেইটাক চাগে নাম কাঢ়ি মাতিবলৈ দিওঁ ড্ৰাইভাৰহে আৰু নহয় জানো তাকেতো ক'ৰবাত আৰু খাবলৈ নাপাই আছিলে তাতে কাম বিচাৰি ফুৰিছিলে ড্ৰাইভাৰ চাকৰিটো পালে কৰিলে আৰু নহয় জানো ভিক্ষু ক'ৰবাৰ ন জানো পাই তহঁতে আৰু ধনী মানুহ আমিতো ধনী মানুহ নহয় সেইবিলাক নাজানো নহয় জানো সুধিছোঁ আৰু সেইকাৰণে ড্ৰাইভাৰহে আৰু কি আৰু ন এই বৰষুণ দি থাকিলে চাগে এনেকৈ ছাতিটো ধৰি আনি গাড়ীত উঠাই দিয়ে নহয় হয় দে তহঁতৰে দিন আৰু দেই আকৌ দেই ড্ৰাইভাৰজন যেতিয়া মৰিব বা তই যেতিয়া মৰিবি দুইজন মৰিলে সেই বাঁহৰ চাঙিখনতহে শ্মশানত নিয়ে আকৌ দেই নাভাবিবি তোক সোণৰ চাঙি বনাই দিব বুলি বাঁহৰ চাঙি